তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নৱে ব্লগছ। তো আকৌ এবাৰ স্বাগতম। তো আজিও বাৰু বিহুৱে চাবলৈ গৈ আছোঁ। তো ফাৰ্ষ্ট টাইম গৈ আছোঁ মই মামাহঁতৰ তাত। তো তাৰ পৰা গৈ আছোঁ, দেখাই আছোঁ ভিডিঅ'টো ভালদৰে। তো চাই থাকক। ডাইৰেক্ট আহি পালোঁ আমি মামাহঁতৰ ঘৰত। তো খানা বনাই আছে, দেখাই আছোঁ, চাই থাকক। কি খানা বনাই আছে আজি? ভাজি ভাজি এয়া চব বনাম, এয়া ভাজি আৰু তাৰপিছত দালি চালি বাহিৰত বনাই আছে, দালি বাহিৰত বনাই ইয়াতে ভাত বহাইছোঁ। আৰু এয়া মামী আমাৰ কুকুমাৰক আহিছোঁ মামাক নিবলৈ। মামা আহি পাইছে। তো এতিয়া যাম আহিলোঁ। তো এতিয়া খানাৰ আয়োজন চলি আছে আৰু এয়া খানা খাম এতিয়া আমি। তো খাই লৈ আমি গৈ আছোঁ বিহু ফিল্ডত। তো চাই থাকক। আমি ভাত চাত খাই আহিলোঁ ফিল্ডত বিহু চাবলৈ। তো এতিয়া আধুনিক চলি আছে। তো প্ৰগ্ৰেম দেখাই আছোঁ। তো চাই থাকক। আলুখিনি সিজা নাই, তুমি ধুনীয়াকৈ কৈছা মা আলু পিটিকিলে পিটিকিবা, নি পিটিকিলে নি পিটিকিবা। কোৱা কি হৈছে? মই যে ক'লো মা আলু পিটিকিলে পিটিকিবা, নি পিটিকিলে নি পিটিকিবা। মা আলু পিটিকিলে পিটিকিবা, নিপিকিলে নিপিকিলে না নিপিকিলে না হৈ আহে আৰু কৈ দিয়া এবাৰ। আলু পিটিকিলে পিটিকিবা, নি পিটিকিলে নি পিটিকিবা। পিটিকিলে পিটিকিবা হ'ব। চেষ্টা কৰি ধন্যবাদ জনাইছোঁ। এইবাৰ সুন্দৰ সুন্দৰ এজন ভাইটি আছে আমাৰ, নাম কি কলিতা? উদ্ধৱ কলিতা। এইবাৰ ২ নম্বৰ জীয়াকুৰ ৰিজাৰ্ভ সমিতিৰ মহায়োজন বিশাল সাংস্কৃতিক সন্ধিয়া। এতিয়া কথা হ'ল কি, আজি 2023 চনৰ ২৭ মে' হয়নে? এই পিছফাল দিয়া, আগফাল চাবা তুমি। 2023 বৰ্ষৰ ২৭ মে' তাৰিখ আজি শনিবাৰ হয়। এতিয়া তুমি কিমান ভাস্কৰ অব্দৰ আজি ১২ জেঠ আহিলে নহ'ব, পাৰিব লাগিব ভাই, বিহু কমিটিৰ মানুহ দেই। হৈ দিয়া ধুনীয়াকৈ এয়া অন্তৰংগ অলপ দেই, তামচাপতি কৰিছোঁ, অকণমান সময় হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিছোঁ। এতিয়া আমাৰ ভাইটি কৈ দিব যে 2023 বৰ্ষৰ আজি ২৭ মে' তাৰিখ শনিবাৰ। নুসুধিবা কাকো, নুসুধিবা যে কিমান ভাস্কৰ অব্দৰ আজি জেঠ দিয়া। সেইদিনা যদি দে মঞ্চত ধুনীয়াকৈ লিখা আছে ১৪৩০ ভাস্কৰ অব্দৰ আজি ১২ জেঠ। সুন্দৰ। আমাৰ ২ নম্বৰ জীয়াকুৰ ৰিজাৰ্ভৰ এক মহায়োজন, এক বিশাল সাংস্কৃতিক সন্ধিয়া। শ্ৰদ্ধাভাজন ৰাইজ, ৰাতিপুৱা যদিও প্ৰাকৃতিক দুৰ্যোগে অকণমান কাৰ্যসূচীত বেগত জন্মাইছিল, তথাপিও নিশ্চয় অঞ্চলবাসী ৰাইজ আৰু পৰম ঈশ্বৰ পৰম আল্লাৰ কৃপাত, অঞ্চলবাসী ৰাইজ পৰম ঈশ্বৰ পৰম আল্লাৰ কৃপাত নিশ্চয় আমাৰ হৃদয় হৈছে, যাৰ কাৰণে এক ফৰকাল বতৰত আমাৰ আজি বৰ্ণাঢ্য কাৰ্যসূচী উপভোগ কৰিবলৈ আমি গৈ আছোঁ। এইখিনি আমি জনাইছোঁ শ্ৰদ্ধাভাজন ৰাইজ, যিখন মঞ্চত আমি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ, তথাপি আনুষ্ঠানিকতাৰে আমাৰ সন্মানীয় বিধায়ক মহোদয়, পলাশবাৰী সমষ্টিৰ আটাইতকৈ জনপ্ৰিয় বিধায়ক, অসম আটাইতকৈ জনপ্ৰিয় বিধায়ক পলাশবাৰী সমষ্টিৰ শ্ৰদ্ধা শ্ৰী হেমন্ত ঠাকুৰদেৱক আমি একান্তই আমন্ত্ৰণ জনাইছিলোঁ। কিন্তু তেখেতে বিশেষ কৰ্মব্যস্তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেত আমাৰ মাজত উপস্থিত থাকিব পৰা নাই। যদিও তেখেতৰে নিজ আত্মীয় বংশৰ ভাতৃ বিশিষ্ট সমাজকৰ্মী, নিশ্চয় আমাৰ যুৱ বন্ধুসকলৰ চিনাকি হিতেশ ঠাকুৰীয়া, যাৰ নেতৃত্বত ইতিমধ্যে পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয়ৰ আমাৰ প্ৰশাসনিক কামে হওক বা সামাজিক কামৰ ক্ষেত্ৰত এক বিশেষভাৱে অৰিহণা যোগাইছে হিতেশ ঠাকুৰীয়াই। আৰু এখেতক আমি এছেগতি তেখেতৰ উপস্থিত স্বাগতম ভাষণ জনাইছোঁ। আৰু আমাৰ যি মঞ্চ মুকলি কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত তেখেতক এখন ফুলাম গামোচাৰে অযুত মৰম যাচিবলৈ আমি আগবাঢ়িছোঁ। শ্ৰদ্ধাৰ মঞ্চ উদ্বোধক হিতেশ ঠাকুৰদেৱক এখন ফুলাম গামোচাৰে অযুত মৰম যাচিছে আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰ্তাই। লগে লগে আমি মঞ্চপদক মহোদয়লৈ জনাইছোঁ আমি সশ্ৰদ্ধা প্ৰণিপাত আৰু কৃতজ্ঞতা ভৰাই। ইতিমধ্যে উপস্থিত আছে আমাৰ মাজত আমাৰ হাতেৰে চিনাকি ভাতৃপ্ৰতি শুভাকাংক্ষী বিশিষ্ট সমাজকৰ্মী ইছলাম আলী। এছেগতে তেখেতৰ উপস্থিত স্বাগতম ভাষণ জনাই এখন বিহুৱা গামোচাৰে সম্ভাষণ জনাইছে আমাৰ উদযাপন সমিতিৰ অন্যতম উদ্যোক্তা দীপক কুমাৰে। আমি লগে লগে আমাৰ মঞ্চ উদ্বোধনী কাৰ্যসূচীলৈ আৰু নিবৰ কাৰণে ৰমটো আলীক আমি অনুৰোধ জনাইছোঁ। এয়া কবি দেৱকান্ত বৰুৱাই কৈছিল, আমি দুৱাৰ মুকলি কৰোঁ। এয়া এক আমাৰ মঞ্চৰ দুৱাৰ মুকলি মুহূৰ্তত এয়া বিশিষ্ট সমাজকৰ্মী হিতেশ ঠাকুৰীয়া,
তেখেতৰ কাৰ্যসূচীক আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ কৰা প্ৰচেষ্টাত বৰাকবাৰী সমষ্টি আগুৱাই যাম। এতিয়া হয়তো আমি ক'ব পাৰিম বাজক শংখ বাজক বিদণ্ড খোল বৰাকবাৰী সমষ্টি আকৌ উন্নতিৰ পথত জয় অসম। আমি কামনা কৰিছোঁ আপোনাৰ আশীৰ্বাদত হওক 2 নম্বৰ জিয়াকুৰ লগতে এই বৃহত্তৰ বৰপানী অঞ্চল একক পৃথক আৰু অনন্য। আপোনাৰ প্ৰতি ধন্যবাদ জনাইছোঁ। এই বিষয়ে কামনা কৰি আমাৰ মঞ্চমুখী কাৰ্যসূচী আমি মানে সামৰি মাৰিছোঁ। লগে লগে ভৰ্তি কৰিছোঁ আমাৰ একক আধুনিক প্ৰতিযোগিতা। নমস্কাৰ। নাতিনীকক কলাত লৈ টোপনি যোৱাইছিল, গাইছিল আমাৰে মইনা শুবয়ে আগতে গাইছিল আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি সৰি যাব মইনাই বুটলি খাব। হয়নে? এতিয়াৰ আইতাসকলে নাতিয়েকক টোপনি নিয়াবলৈ কি গীত গায়? এতিয়া বাইদেউ আমি আগতে কৈছোঁ অকণমান সময় হাঁহি ধেমালি মাজে পাৰ কৰিম আমি। এতিয়া কি এতিয়াৰ আইতাকবিলাকে বা ককাকবিলাকে বিশেষকৈ আইতাকবিলাকে এতিয়া কি গাত গায়? জানেনে আপুনি? হা নাজানে। আচলতে আজিকালি আইতাকবিলাকে নাতিয়েকবিলাকক টোপনি নিয়াবলৈ গায় বা চেলফি লেলেলে বাচন্তি কলিতা বাইদেউ। আমি অকণমান পিছলৈ গৈছোঁ, বহু পিছলৈ গৈছোঁ। আমি আজিৰ পৰা 20-25 বছৰ আগলৈ গৈছোঁ আমি পিছুৱাই। বাইদেউ বিহুত আমাৰ লাড়ু পিঠা বনাই লাড়ু পিঠা বনাই লাড়ু পিঠা বনাবলৈ আমাৰ কি ঢেঁকীত গুড়া খুন্দিবলগীয়া হয়। এতিয়া কথা হ'ল আজিৰ পৰা 20-25 বছৰ আগতে মই এনে শুনা নাই বাইদেউ, জানিব লাগিব আজিৰ প্ৰজন্মই জানিব লাগিব। যেতিয়া ঢেঁকী দিছিল ঢেঁকীৰে এডাল ৰছীৰ ওপৰত ওলমাই থৈ দিয়ে। হয়, ঢেঁকী দিওঁতে যিডাল ৰছী ধৰি পেলাই আমাৰ ঢেঁকী দিয়ে সেই ৰছীডালৰ নাম কি কৈ দিব নেকি অকণমান? জৰিকে ৰছী বুলি কয়। নামটো কি বাইদেউ? ৰছী নহয়, সেইডাল ভৰণী জৰি। সেইকাৰণে কৈছোঁ যে এই ৰছীডালত ধৰি পেলাই আজিৰ পৰা 20-25 বছৰ আগতে আমাৰ আই মাতৃসকলে সন্তান জন্ম দিছিল। হয়নে? সঁচা কথা একেবাৰে। যেনেকৈ অসমৰ একেবাৰে আমাৰ দৰংগিৰি কলৰ কাৰণে বিখ্যাত, এতিয়া বৰতাৰীখন দক্ষিণ কামৰূপৰ গৌৰৱ। বিশেষকৈ কল খেতিৰ কাৰণে বৰতাৰীখন বিশেষভাৱে বিখ্যাত। এতিয়া কথা হ'ল
Ay, bis pala nakakita ni Kia. Eh, mo niyan. Niya, garo ko ta. Kala, bempad sila. Bukul balik eh. Oh, Pepe. Oi mekhala pindhile amar sale okai koisile elagi burhi hoine nohoy ye forak silai lobi esuti